ফাইনেলি পাই গ'লো এটা পুখুৰীটো সোমাম এতিয়া গেটৰ ভিতৰত। পৰিছিলোঁগৈ অপেনিঙতে পৰিছিলোঁগৈ। গেটখনৰ ভিতৰত সোমাই গাইজ ৰাইট চাইডে আছে এখন প্ৰমাণপত্ৰখন চাই লওক। এখন চাই আগলৈ গৈছে লওক। পুখুৰী এইটো বৰ পুখুৰী, বিৰাট ডাঙৰ পুখুৰী। যদি আহে ইয়াত ফটোশ্বুট কৰিব পাৰিব, খেলিব পাৰিব, ফটোশ্বুট কৰিব পাৰিব। এই পুখুৰীটো মাছ ধৰিছে, বহুত ডাঙৰ পুখুৰী দেই এইটো। পুখুৰীটোৰ চাৰিওফালে ব্লক ইটাৰৰ ৰাস্তাৰ বনোৱা আছে আৰু চকী আছে। চকীত বহি আপোনালোকে ইয়াত টাইম পাছ কৰিব পাৰিব। কিন্তু আহে যদি আপোনালোকে বাৰিষা ছিজনত মানে পানী হোৱা ছিজনত আহিব, তেতিয়াহে অলপ পুখুৰীটো দেখিবলৈ ভাল লাগিব। এই পুখুৰীটো আছে নাহৰকটীয়া জয়পুৰত আছে। তাৰপিছত এতিয়া যাম জয়পুৰ টু নাহৰকটীয়া, তাৰপিছত যাম টিংখাং ৰোড। আপোনালোকক দেখাম ইয়াত টাউনত থকা মানুহবোৰৰ একশ্যন, ৰিয়েকশ্যন আৰু ডেঞ্জাৰ, ভয়ানক আৰু খাতৰা একশ্যনবোৰ।
নাহৰকটীয়াৰ পৰা টিংখঙলৈকে 3টা ডিপু পাই যাব আপোনালোকে তেল ভৰাবৰ কাৰণে।